নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখৰ বাণীক হাদিছ বোলা হয়। তোমালোকৰ এই পাঠত অৰ্থাৎ দশম শ্ৰেণীৰ আৰবী অধ্যয়নত চাৰিটা হাদিছ দিয়া আছে আৰু এই চাৰিটা হাদিছৰ পৰা তোমালোকে এই দ্বিতীয় পাঠটো আৰম্ভ হ'ব। ইয়াত প্রথম হাদিসটো আছে عن أبي هريرة رضي الله عنه قال قال رسول الله صلى الله عليه وسلم من سلك طريقا يحتمس فيه علما سهل الله له طريقا إلى الجنة। অর্থাৎ আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত আছে, যোন জ্ঞান উন্মোচনৰ কাৰণে ৰাস্তা অতিক্ৰম বেহেস্তলৈ যোৱাৰ ৰাস্তা তেওঁৰ কাৰণে সাধ্য করে দিয়ে আর সহজ করে দিয়ে। এটা হচ্ছে প্রথম হাদিস। আর আবু হুরায়রা রাদিয়াল্লাহু আনহুর পৰা এই হাদিসটো বর্ণিত আছে। ইয়াৰ পিছত আমাৰ দ্বিতীয় নম্বৰ যেটো হাদিস, এই হাদিসটো হৈছে এনেকুৱা ধৰণৰ আনাস রাদিয়াল্লাহু আনহু কালা কালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওয়াল্লাযী নাফসি বিয়াদিহি লা ইউমিনু আহাদুন হাত্তা ইউহিব্বু লে আখিহি মা উহিব্বু লে নাফসিহি। রাওয়াহ বুখারী ও মুসলিম শরীফ। অর্থাৎ বুখারী মুসলিম শরীফত এই হাদিসটো উল্লেখ করা আছে। আৰু ইয়াৰ মিনিংটো হৈছে, অৰ্থাৎ ইয়াৰ অসমীয়াত বৰ্ণনা হযরত আনাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেইজনৰ শপত যাৰ হাতত মোৰ প্ৰাণবায়ু আছে, ইমানদাৰ হ'ব নোৱাৰে যেতিয়ালৈকে নিজৰ কাৰণে যি বস্তু ভাল পায় আৰু সেয়া তেওঁৰ বায়ুৰ কাৰণে ভাল নাপায়। ইয়াৰ পিছত আমাৰ আছে ৩ নম্বৰ হাদিস। এই হাদিসটো হৈছে হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত। এই হাদিসত কোৱা হৈছে, যিসকলে নিজৰ কাৰণে যিটো বস্তু ভাল পায় আৰু সেইটো বস্তু আন কাৰো বাবে ভাল নাপায়, অৰ্থাৎ ইয়াত বুজাইছে যে নিজৰ ভাইৰ কাৰণে যদি ভাল নাপায়, এই কথাটো কেনেকৈ কৰা আছে যে আন আবি আব্বাস রাদিয়াল্লাহু তাআলা আনহু কালা কালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লাইসা মিন্না মান লাম ইয়ারহাম সাগীরানা ওয়া লাম ইউকরি কাবীরানা ওয়া ইউমুর বিল মা'রুফি ওয়া ইয়ানহা আনিল মুনকারি। রাওয়াহ তিৰমিজি। অসমীয়াত অনুবাদ হ'ল, হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তেওঁ আমাৰ দলভুক্ত নহয় যিজনে সৰুক স্নেহ নকৰে আৰু ডাঙৰক সন্মান নকৰে। আৰু কৈছে যে সৎ কামৰ আদেশ দিব লাগিব আৰু অসৎ কামৰ পৰা নিষেধ কৰিব লাগিব। এই হাদিসটোৰ পৰা এইখিনি বুজাইছে। হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজনে আমাৰ দলভুক্ত নহয় সেইজনে আমাৰ দলভুক্ত নহয় যিজনে সৰুক স্নেহ নকৰে আৰু ডাঙৰক সন্মান নকৰে আৰু সৎ কামৰ আদেশ আৰু অসৎ কামৰ পৰা বিৰত নাৰাখে। এই হাদিসটোৰ পৰা এইখিনি বুজাব বিচাৰিছে। ইয়াৰ পিছত আছে আমাৰ ৪ নম্বৰ হাদিসটো। এই ৪ নম্বৰ হাদিসটো অলপ বেলেগ। এই হাদিসটো আন আব্দুল্লাহ বিন মাসউদৰ পৰা বৰ্ণিত আছে। আন আব্দুল্লাহ বিন মাসউদৰ পৰা বৰ্ণিত আছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, আন আব্দুল্লাহ বিন মাসউদ রাদিয়াল্লাহু আনহু কালা সাআল
तो नबी सल्लल्लाहु अलैहि वसल्लम अय्युल आमाली अहब्बु इलल्लाहि तआला काला सल्लौ सला व सलौतु अला वक्तिहा कुल्तु सुम्मा अय्युल काला बिर्रुल लजीनी कुल्तु सुम्मा अय्यु काला कालाल जिहादु फी साबिलिल्लाह রয়েত বুখারী ও মুসলিমের পৰা বর্ণিত। অর্থাৎ এই হাদিসটোৰ পৰা বর্ণিত আছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আব্দুল্লাহ ইবনে মাসউদৰ পৰা বর্ণিত আছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিলোঁ যে আল্লাহৰ ওচৰত কি কাম অতি প্ৰিয়। তেখেতে কৈছিল সময়মতে নামাজ আদায় কৰা। তাৰপিছত মই আকৌ সুধিছিলোঁ তাৰপিছত কি কাম অতি প্ৰিয়। তেতিয়া তেখেতে কৈছিল পিতৃ মাতৃৰ প্ৰতি সদাচৰণ আচৰণ কৰা, অৰ্থাৎ ভাল আচৰণ কৰা। মই আকৌ সুধিলোঁ তাৰপিছত কি কাম প্ৰিয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছিল তাৰপিছত ধৰ্মযুদ্ধ কৰিব লাগে। আজিৰ পাঠটো ইমানেতেই। আৰু তোমালোকৰ এই পাঠৰ যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ বক্সত আলোচনা কৰা আছে আৰু PDF আকাৰত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'বা। আৰু ইয়াৰ আগৰ যদি তুমি 3টা পাৰ্ট এতিয়াও দেখা নাই, অর্থাৎ 3টা মানে ভিডিও যদি এতিয়াও দেখা নাই, তাৰ পৰা চাই ল'বা ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আলোচনা